Hello everyone, welcome to Pythagoras classes. আজি মই তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰৰ সেশনটো আৰম্ভ কৰিব লৈছো নতুন সেশন আৰম্ভ কৰিব লৈছো হয় এতিয়া নতুন সেশন আৰম্ভ কৰিব লৈছো হেকাৰণে একদম পুন প্ৰথমে মই তোমালোকক সিলেবাসটো দেখাই লওঁ সিলেবাসটো অকমান ডিসকাস কৰি লওঁ তোমালোকৰ লগত হয়নে সিলেবাসত কি আছে কি নাই অকমান জানিব লাগিব হয় নাই এতিয়া ফিজিক্স বুলি ক'লেটো তোমালোকে ইনেও ভয় খাই থকা হয় নাই কিন্তু ভয় খাবলগিয়া একো নাই আৰম্ভণিতে মই কৈছো মই ক্লাস স্টার্ট কৰা আগতে আৰম্ভণি ফাৰ্স্ট ডেতে মই কৈ দিছো যে ফিজিক্স বুলি ক'লে ভয় খাবলগিয়া একো নাই তোমালোকে ভয় নাখাবা ঠিক আছে বাকি সাবজেক্ট যেনেকে পঢ়া তেনেকে বুলি ভাবি পিনে পঢ়িবা ফিজিক্সে বহুত টান বুলি অলৰেডি লৰাছলিবোৰে মাইন্ডসেট বনাই লয় আৰু মাইন্ডসেট বনোৱাৰ পাছত সেই মাইন্ডসেটত যেতিয়া পঢ়িব আৰম্ভ কৰিব সেই মাইন্ডসেট লৈ পিনে যেতিয়া পঢ়িবলৈ আৰম্ভ কৰিব তেতিয়া obviously বস্তুটো টান হৈয়ে গৈ থাকিব ঠিক আছে হে কাৰণে তোমালোকে ফিজিক্স তে টান হয় ফিজিক্স নোৱাৰিম সাগে ফিজিক্স বুজিবলৈ নোৱাৰিম বুজি এগাল দিঘল ডিৰাইভেশনস থাকিব কিবা থাকিব হেবু তোমালোকে একো না ভাবিবা হ'ব মই তোমালোকৰ কাৰণে আছোৱে মই ক্লাস কৰি গৈ থাকিম তো মই যেনেকে যাম মোৰ লগতে তোমালোকে প্ৰিপাৰেচনস টু ক্যাৰি অন কৰি গৈ থাকিবা হ'ব ঠিক আছে তেতিয়া হলে আমাৰ সিলেবাসটো চোৱা এতিয়া প্ৰথম ইউনিট আৰু মেইন কথা তোমালোকে এনসিআরটি কিতাপখন কিনি লবা হ'ব লৰাছলি মেইন প্ৰবলেম কি হয় হিয়তি এনসিআরটি কিতাপ নিকিনে হা তোমালোকে এনসিআরটি কিতাপখন নিকিনা আৰু ভাবি থাকা যে আমি ৰেফাৰেন্স কিনিব লাগিব কোনখন ৰেফাৰেন্স পঢ়িব লাগিব হা প্ৰদীপস পঢ়িব লাগিব নে এসএলআৰ পঢ়িব লাগিব নে এসচান পঢ়িব লাগিব নে কোনখন পঢ়িব লাগিব হেখিনটো হয় লগতে হে প্ৰদীপসৰ এসএলআৰ এসচান এবিসি ফিজিক্স হেবোৰৰ তোমালোকে ভলিউম যেতে দেখা আৰু তোমালোকৰ মানে হে হৈ যা ভয় খাই যোৱা বুজি পাইছা এগাল মস্ত কিতাপ হে মস্ত কিতাপ দেখিলে পঢ়িবলৈ আৰম্ভ কৰোতে তোমালোকে ভয়তে তোমালোকৰ হেৰি হৈ যাব বুজি পাইছা পঢ়িবলৈ মন নেযাব হ'ব সেই কাৰণে তোমালোকে আৰামছে এনসিআরটি কিতাপখন কিনা কাউন্সিলৰ যোনটো কিতাপখন আছে এনসিআরটি দুটা ভলিউম আছে ইউনিট 1 বুক 1 পাৰ্ট 1 পাৰ্ট 2 হ'ব তাত সেই কিতাপখন কিখন কিনা সেই কিতাপখনে মই ফলো কৰি যাম আৰু তোমালোকৰ পৰীক্ষাটো সেই এনসিআরটি কিতাপৰ পৰা আহিব ঠিক আছে এনসিআরটি যিখিনি পাবা হেখিনিকে পাবা পৰীক্ষাটো পাবা ঠিক আছে তাৰ এনসিআরটি তোমালোকৰ এক্সাম্পল হক এক্সাৰসাইজ হক গুটেখিনি ধুনিয়াকে খৰচি মাৰি আমি পঢ়ি যাম হ'ব তাপা এক্সট্ৰা কোৱেশ্চনস কেটামান কৰিম বাৰু ঠিক আছে হেখিনি তোমালোকৰ প্ৰেক্টিছৰ কাৰণে কৰিম হ'ব তো তোমালোকে কি ৰেফাৰেন্স পঢ়িব লাগিব হেখিনি মাথা নেমাৰি ডাইৰেক্ট এনসিআরটি কিতাপখন কিনা হা তাৰ প্ৰথম ইউনিটৰ পৰা আমি এনেকে পঢ়ি গৈ থাকিম হ'ব ঠিক আছে এতিয়া প্ৰথম ইউনিটত তোমালোকৰ চ্যাপ্টাৰ 1 ত আছে ফিজিক্যাল ওয়ার্ল্ড চ্যাপ্টাৰ 2 ত আছে ইউনিটস এন্ড মেজারমেন্ট হ'ব ইউনিটস এন্ড মেজারমেন্ট একক আৰু জোখমাখ ফিজিক্যাল ওয়ার্ল্ড এটা ফিজিক্যাল ওয়ার্ল্ডত তোমালোকৰ বিশেষকৈ পঢ়িবলৈ একো নাই তোমালোকৰ এনসিআরটি কিতাপখন যেতিয়া তোমালোকে চাবা কিনি আনি চাবা তাৰ ফাৰ্স্ট চ্যাপ্টাৰ তোমালোকৰ ইয়াত যেনবা ফিজিক্যাল ওয়ার্ল্ড বুলি দিয়া আছে তাত ফাৰ্স্ট চ্যাপ্টাৰতে তোমালোকৰ ইউনিটস এন্ড মেজারমেন্ট বুলি থাকিব হ'ব এখন তোমালোকৰ 25 26 ৰ হয় সিলেবাস 26 27 ৰ সিলেবাস এবাৰ উলুৱা নাই এতিয়ালৈকে উলুৱা নাই উলিয়াব সাগে কিন্তু ইমানখিনি একো চেঞ্জ নাহে এখিনি এটো অলৰেডি ৰিভাইজ সিলেবাস হয় 25 26 ৰ হয় আমি এটুকে ফলো কৰি যাব পাৰো হ'ব তেতিয়া হলে ফিজিক্যাল ওয়ার্ল্ডত বিশেষ একো পঢ়িবলৈ নাই এনসিআরটি কিতাপতো ইয়াৰ চ্যাপ্টাৰে নাই ঠিক আছে ফিজিক্যাল ওয়ার্ল্ডত আমি ফিজিক্সৰ বিষয়ে বুজো একচুয়ালি ফিজিক্স হয় কি হোৱাট ইজ ফিজিক্স পদাৰ্থ বিজ্ঞান কি হয় পদাৰ্থ বিজ্ঞানত আমি কি পঢ়িব লাগে পদাৰ্থ বিজ্ঞানৰ কাম কি হেখিনি কথাহে ফিজিক্যাল ওয়ার্ল্ডত থাকে এবোৰ তোমালোকৰ ফান্ডামেন্টাল ফোর্সেস যেনবা নেচাৰৰ যোনখিনি ফান্ডামেন্টাল ফোর্সেস হয় মৌলিক বল যোনখিনি হয় হয়নে প্ৰকৃতিৰ মৌলিক বল যোনখিনি হয় হেখিনি কথা অকমান আমি ডিসকাস কৰিম তাৰ পাছত লজ অফ কনজাৰভেশন সংৰক্ষণৰ নীতি কেইটামান আছে হেখিনি আমি চাম হ'ব ফিজিক্যাল ওয়ার্ল্ডত হেকাৰণে বিশেষকৈ চাবলগীয়া একো নাই একদম প্ৰিলিমিনাৰী বস্তুবোৰ যোনবোৰ বস্তু তোমালোকে অলৰেডি জানা যোনবোৰ বস্তু তোমালোকে অলৰেডি পঢ়ি আহিছা জাস্ট ৰিভিজনৰ চ্যাপ্টাৰ হয় হেতু হ'ব তথাপিও হেতু অকমান আমি চাম বাৰু কাৰণ তাৰ পৰাও কেইটামান কোৱেশ্চনস আহে পৰীক্ষাত একেবাৰে কোৱেশ্চন নহা বুলি নহয় 1 মাৰ্ক বা 2 মাৰ্কৰ কাৰণে কোৱেশ্চন আহি যায় তাৰ পৰা ঠিক আছে কিন্তু আমি একদম স্টাৰ্ট টু হ'ব আমাৰ এনসিআরটি কিতাপত স্টাৰ্টিং টু হ'ব ইউনিটস এন্ড মেজারমেন্ট একক আৰু জোখমাখৰ পৰা আমাৰ চ্যাপ্টাৰটো আৰম্ভ হ'ব এনসিআরটি কিতাপত হ'ব এতিয়া এনসিআরটি কিতাপত ইউনিটস এন্ড মেজারমেন্ট ফাৰ্স্ট চ্যাপ্টাৰ হ'ব তাৰ পাছত 2 নম্বৰ ইউনিটটো আছে কাইনেমেটিক্স হয় কাইনেমেটিক্সত চ্যাপ্টাৰ 3 হ'ব মোশন ইন এ স্ট্ৰেট লাইন হ'ব
আৰু motion in a plane এতিয়া আৰু 3 নম্বৰ ইউনিটত আছে laws of motion মানে 3 নম্বৰ ইউনিটত তোমালোকৰ চ্যাপ্টাৰ 5 আছে laws of motion হয় এতিয়া তোমালোকৰ এই তিনটা ইউনিট লগ লগাই তোমালোকৰ মাৰ্কস দিয়া হৈছে 20 মাৰ্ক দেখিছা এই তিনটা ইউনিট মানে পাঁচটা চ্যাপ্টাৰ লগ লগাই তোমালোকৰ মাৰ্কস দিয়া হৈছে 20 মাৰ্ক হ'ব এতিয়া এই পাঁচটা চ্যাপ্টাৰৰ ভিতৰত তোমালোকৰ সবতকে বেছি কোৱেশ্চন আহে কোৰ পৰা জানা চ্যাপ্টাৰ 4 আৰু চ্যাপ্টাৰ 5 ৰ পৰা ঠিক আছে ইম্পৰ্টেন্ট চ্যাপ্টাৰ দুটা হয় চ্যাপ্টাৰ 4 আৰু চ্যাপ্টাৰ 5 চ্যাপ্টাৰ 3 ইম্পৰ্টেন্ট হয় কিন্তু কম্পাৰেটিভলি চ্যাপ্টাৰ 4 আৰু চ্যাপ্টাৰ 5 ৰ পৰা বেছিকে কোৱেশ্চনস আহে হ'ব এটো ইউনিট 2 টু ইউনিট 1 টু মই কলুৱে চ্যাপ্টাৰ 1 টু মই কলুৱে যে 1 মাৰ্ক নহয় 2 মাৰ্কৰ কোৱেশ্চনস আহে চ্যাপ্টাৰ 2 ৰ পৰা তোমালোকৰ 3 মাৰ্কস মান আহি যাব পাৰে 3 marks to 4 marks আহি যাব পাৰে ঠিক আছে এতিয়া ইউনিট 4 তোমালোকৰ আছে work energy and power ঠিক আছে work energy and power এতিয়া work energy power unit 4 unit 5 8 আৰু unit 6 এই দুইটা মানে chapter 8 এই দুইটা তিনটা লগ লগাই তোমালোকৰ 15 মাৰ্ক আছে ঠিক আছে ইয়াত তোমালোকৰ maximum আহে তোমালোকৰ work energy power chapter 6 আৰু chapter 7 ঠিক আছে চ্যাপ্টার 6 আৰু চ্যাপ্টার 7 ৰ পৰা ম্যাক্সিমাম মাৰ্কস কেৰি কৰে গ্ৰেভিটেশনৰ পৰা মাৰ্কস কোৱেশ্চনস বোৰ আহে ঠিক আছে হেতু ইম্পৰ্টেন্ট হয় কিন্তু কম্পাৰেটিভলি 6 আৰু 7 ৰ পৰা বেছিকে কোৱেশ্চনস বোৰ খুধে ঠিক আছে নেক্সট আছে তোমালোকৰ চ্যাপ্টাৰ 7 ইউনিট 7 ত তোমালোকৰ তিনটা চ্যাপ্টাৰ সোমাই আছে সোৱা 9 10 আৰু 11 মেকানিক্যাল প্ৰপাৰ্টিজ অফ সলিড মেকানিক্যাল প্ৰপাৰ্টিজ অফ ফ্লুইড আৰু থাৰ্মেল প্ৰপাৰ্টিজ অফ মেটাৰ আৰু চ্যাপ্টাৰ 12 থাৰ্মোডাইনামিক্স চ্যাপ্টাৰ 13 kinetic theory a unit 7 8 আৰু 9 এই তিনটা লগ লাগি তোমালোকৰ মাৰ্কস আছে 23 মাৰ্ক 23 দেখিছা 23 মাৰ্কস আছে এই 23 মাৰ্কসৰ ভিতৰত সবতকৈ বেছিকে মাৰ্কস কেৰি কৰে চ্যাপ্টাৰ 10 এ ঠিক আছে চ্যাপ্টাৰ 10 মেকানিক্যাল প্ৰপাৰ্টিজ অফ ফ্লুইড থাৰ্মোডাইনামিক্স চ্যাপ্টাৰ 12 থাৰ্মোডাইনামিক্স চ্যাপ্টাৰ 10 চ্যাপ্টাৰ 12 আৰু কাইনেটিক থিওৰি ভিতৰ তাৰ পাছত কাইনেটিক থিওৰি ঠিক আছে সবতকৈ ম্যাক্সিমাম হ'ব মেকানিক্যাল প্ৰপাৰ্টিজ অফ ফ্লুইড ঠিক আছে এইটো চ্যাপ্টাৰে বেছিকে সবতকৈ বেছি মাৰ্কস কেৰি কৰে হ'ব তাৰ পাছত ইউনিট 10 ত তোমালোকৰ আছে অসিলেশনস এণ্ড ওয়েভস তাত অসিলেশন আৰু ওয়েভ দুইটা লগ লগাই তোমালোকৰ 12 মাৰ্ক আছে মানে 6 কে ভাগ কৰা হ'ব ঠিক আছে নে হ'ব তেতিয়া হলে টোটাল মাৰ্ক 70 হ'ব এতিয়া আমি আৰম্ভ কৰো দেখিছা নহয় মই ইয়াত মই কৈছো না চ্যাপ্টাৰ 1 ফিজিক্যাল ওয়ার্ল্ড তোমালোকৰ বিশেষকে একো নাথাকে জাস্ট আমি যোনখিনি বস্তু অলৰেডি জানো ফিজিক্সৰ বিষয়ে হেখিনি আমি ইয়াত ৰিভিজন কৰিম হয়নে তোমালোকে ক্লাস 10 লগে ক্লাস সায়েন্স বুলি ক'লে অকল এখন কিতাপ পাইছিলা তাতে তোমালোকৰ ফিজিক্স কেমিষ্ট্ৰি মেথছ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি তিনটাই সোমাই গৈছিলে হয় নাই ফিজিক্স কেমিষ্ট্ৰি বায়োলজি তিনটা মিলাই পিনে তোমালোকৰ সায়েন্সৰ এখন কিতাপ আছিলে এতিয়া 11 ত পৰা কি হ'ব তোমালোকৰ ফিজিক্সৰ বেলেগ এখন কিতাপ কেমিষ্ট্ৰি বেলেগ এখন কিতাপ বায়োলজি বেলেগ এখন কিতাপ হয় নাই ম্যাথছ তো বাৰু আগৰ পৰা বেলেগটো আছিলেই হয় নাই এতিয়া বেলেগ এখন কিতাপ বুলি ক'লে 6টা কিতাপ হ'ব তোমালোকৰ কাৰণ একেখন হেৰি এটা সাবজেক্টৰ দুখনকে কিতাপ ফিজিক্সৰ দুখন কেমিষ্ট্ৰি দুখন বায়োলজি দুখন হয় নাই তো দুখনকে কিতাপ মিলাই 6খন কিতাপ হ'ব নহয় এই গুটে সাবজেক্টটো আমি কি কৰিব লাগিব এতিয়া একদম খৰচি মাৰি ভালকে পঢ়িব লাগিব ফিজিক্স বুলি ক'লে ফিজিক্স কমপ্লিট ফিজিক্স থাকিব তাত হয় নাই এতিয়া ফিজিক্স কি হয় আমি অলপমান ডিসকাস কৰোচোন ফার্স্ট চ্যাপ্টার যেতিয়া যেহেতু ফিজিক্সৰ ওপৰত ডিসকাশনে হয় নাই আমি অলপ ডিসকাস কৰো what is physics কি হয় what is physics পদাৰ্থ বিজ্ঞান কি হয় it deals with laws of nature প্ৰকৃতিৰ যোনখিনি laws আছে সূত্ৰ আছে হয় নাই এই গুটে laws খিনি লগত ডিল কৰে ফিজিক্সে যিমান ন্যাচাৰাল ফেনোমেনাবোৰ ঘটে সেই গুটেখিনিতে ফিজিক্স আছে হ'ব it deals with basic laws of nature বুলি ক'লে এতিয়া কেনেকুৱা ধৰণৰ বেসিক laws হ'ব আমি যি মই ইয়াত থিয় হৈ তাতো এটা বেসিক ল আছে হয় নাই এটা ফোর্স ইয়াত নিউটনৰ ফোর্স লাগি আছে নিউটনৰ ল লাগি আছে হয় নাই মই ইয়াত থিয় হৈ আছো ইয়াত নিউটনৰ ল লাগি আছে নিউটনৰ লত কি থাকেনো তাতো নেচাৰৰ ল লাগি আছে হয় নাই নিউটনৰ যোনখিনি সূত্ৰ আছিল হয় নাই তাতো প্ৰকৃতিৰ সূত্ৰ লাগি আছে হয় নাই তো প্ৰতিটো বস্তু নেচাৰত থকা নেচাৰেল ওয়াৰ্ল্ডত থকা প্ৰতিটো বেসিক লজ যোনখিনি আছে সেই বেসিক লজ গুটেখিনি আমি পঢ়িম ফিজিক্সত বুজি পাইছা ইট ডিলস উইথ বেসিক লজ অফ নেচাৰ হ'ব এতিয়া আমি যেহেতু বেসিক ল নেচাৰৰ বেসিক লছৰ বিষয় সূত্ৰৰ বিষয় ফিজিক্সৰ পদাৰ্থ বিজ্ঞানত পঢ়িম যেহেতু এতিয়া আমি জানিব লাগিব যে
নেচাৰত থকা প্ৰকৃতিত থকা মৌলিক বল কি হয় যোনবোৰ বলৰ সহায়ত আমি কি কৰিম নেচাৰত মানে যোনবোৰ বেলেগ বেলেগ ফেনোমেনা ঘটি থাকে সেইখিনি আমি বুজিম বুজি পাইছা যোনখিনি সূত্ৰ সহায়ত যোনখিনি লজৰ সহায়ত আমি নেচাৰ যোনখিনি যি ফেনোমেনা ঘটি থাকে সেই ফেনোমেনাখিনি আমি বুজিব পাৰো হ'ব এতিয়া বেসিক লজ বুলি কলে ফান্ডামেন্টাল ফোর্সেস বুলি কলে প্ৰথম আমাৰ মনলৈ আহিব লাগিব গ্ৰেভিটেশনাল ফোর্স হোৱাট ইজ গ্ৰেভিটেশনাল ফোর্স ঠিক আছে গ্ৰেভিটেশনাল ফোর্স কি হয় বুজি পাইছা গ্ৰেভিটেশনাল ফোর্স মহাকৰ্ষণিক বল কি হয় তো কাৰণ প্ৰথম মৌলিক বল হেতুৱে হয় মহাকৰ্ষণ বল হ'ব সেকেন্ড তো কি হ'ব ইলেক্ট্ৰোম্যাগনেটিক ফোর্স বিদ্যুৎ চুম্বকীয় বল হ'ব বিদ্যুৎ চুম্বকীয় বল প্ৰথম মৌলিক বল মই কলোৱে নহয় মহাকৰ্ষণিক বল হয় না গ্ৰেভিটেশনাল ফোর্স সেকেন্ড মৌলিক বল মই কলো ইলেক্ট্ৰোম্যাগনেটিক ফোর্স বিদ্যুৎ চুম্বকীয় বল হয় না থার্ড নাম্বার ফান্ডামেন্টাল ফোর্স মৌলিক বল কি হ'ব তোমালোকৰ স্ট্ৰং নিউক্লিয়াৰ ফোর্স হয় না নিউক্লিয়াছৰ ভিতৰত লাগি থকা যোনখিনি বল আছে হেতুকে আমি স্ট্ৰং নিউক্লিয়াৰ ফোর্স হয় শক্তিশালী নিউক্লিয়াৰ বল হয় না তাৰ পাছত ইফালে হ'ব উইক নিউক্লিয়াৰ ফোর্স দুৰ্বল নিউক্লিয়াৰ বল হয় এই চাৰিটা হয় তোমালোকৰ ফান্ডামেন্টাল ফোর্স প্ৰকৃতিত থকা চাৰিটা মৌলিক বল যোন চাৰিটা মৌলিক বল নহলে নেচাৰত বহুত ইম্পৰ্টেন্ট ফেনোমেনা কিছুমান নহব মানে নেচাৰ নচলিবই বুজি পাইছা আমাৰ প্ৰকৃতিখন নচলিবই যোনবোৰ এই বলসমূহৰ অনুপস্থিতিত হ'ব এই বলসমূহৰ অনুপস্থিতিত আমাৰ প্ৰকৃতিখন নচলিবই গ্ৰেভিটি নহলে জানো আমি ইয়াত খুচকাই দিব পাৰিলো হয় নেকি বা নাই হয় নাই ইলেক্ট্ৰোম্যাগনেটিক ফোর্স কোড কাম আহে it acts between the charge particles হয় নাই charge particles বোৰৰ মাজত কাম কৰে ইলেক্ট্ৰোম্যাগনেটিক ফোর্সে হয় না বিদ্যুৎ চুম্বকীয় বলে হয় না আধানত আমি হিয়তৰ বল ইলেক্ট্ৰোম্যাগনেটিক ফোর্স আমি পাওঁ হয় না এতিয়া নেক্সট আছে নিউক্লিয়াৰ ফোর্সটো যদি নথকা হলে প্ৰটনছ নিউট্ৰনছ এটমছ মলিকিউলছ একোৱে নাথাকিলে হয়চোন হয় নাই বুজি পাইছা তো নিউক্লিয়াৰ ফোর্স কি হয় ইট এক্টস বিটুইন দা এটমছ এন্ড মলিকিউলছ হয় না ইনসাইড এ নিউক্লিয়াছৰ ভিতৰত এটমছ আৰু মলিকিউলছৰ মাজত ক্ৰিয়া কৰি থাকে নিউক্লিয়াৰ বলে হয় না এতিয়া উইক নিউক্লিয়াৰ ফোর্স কি হয় দুৰ্বল নিউক্লিয়াৰ ফোর্স কি হয় দুৰ্বল নিউক্লিয়াৰ ফোর্স হল তোমালোকৰ atoms and molecules protons and neutrons hey protons and neutrons or bahireও কিছুমান একেবাৰে সৰু সৰু কণা থাকে চাৰ্জ পাৰ্টিকলছ থাকে ঠিক আছে সৰু সৰু কণিকা থাকে সেই এলিমেন্টাৰী পাৰ্টিকলছৰ ওপৰত ক্ৰিয়া কৰি থকা বলকে আমি দুৰ্বল নিউক্লিয়াৰ বল বুলি কওঁ হ'ব ৰবা দেখাই দিছো তোমালোকক এতিয়া চাবা ডকুমেন্ট সাইড কৰি দিছো কি কলো প্ৰথমটো কি বুলি কলো গ্ৰেভিটেশনাল ফোর্স হয় নাই মহাকৰ্ষণিক বল গ্ৰেভিটেশনাল ফোর্স মহাকৰ্ষণিক বল হ'ব দুই নম্বৰ হ'ব তোমালোকৰ এইটো মহাকৰ্ষণিক বল লিখি দিছো মহাকৰ্ষণিক বল এতিয়া নেক্সট আবা ইলেক্ট্ৰোম্যাগনেটিক ফোর্স বিদ্যুৎ চুম্বকীয় বল হ'ব তাৰ পাছত হ'ব তোমালোকৰ এইটো স্ট্ৰং নিউক্লিয়াৰ ফোর্স শক্তিশালী নিউক্লিয়াৰ বল হ'ব শক্তিশালী নিউক্লিয়াৰ বল আৰু ইটো হ'ব উইক নিউক্লিয়াৰ ফোর্স দুৰ্বল নিউক্লিয়াৰ বল ঠিক আছে এই চাৰিটা হল তোমালোকৰ কি প্ৰকৃতিত থকা চাৰিটা মৌলিক বল হয় এতিয়া এই চাৰিটা মৌলিক বলৰ ভিতৰত কোনটো বল আটাইতকৈ শক্তিশালী হয়
চাৰিটা মৌলিক বল, চাৰিটা ফান্ডামেন্টাল ফোর্সেস আমিতো পঢ়িলো হয় নাই এই চাৰিটা ফান্ডামেন্টাল ফোর্সেস এই চাৰিটা মৌলিক বলৰ ভিতৰত কোনটো বল আটাইতকৈ তোমালোকৰ শক্তিশালী হয় কোনটো হ'ব স্ট্ৰং নিউক্লিয়াৰ ফোর্স বুজি পাইছা স্ট্ৰং নিউক্লিয়াৰ ফোর্সটো সবতকৈ বেছি স্ট্ৰং নিউক্লিয়াৰ ফোর্সটো তোমালোকৰ সবতকৈ বেছি স্ট্ৰং হয় বুজি পাইছা শক্তিশালী হয় তাৰ পাছত কি আহিব বিদ্যুৎ চুম্বকীয় বল ইলেক্ট্ৰমেগনেটিক ফোর্স হ'ব তাৰ পাছত কি আহিব ইলেক্ট্ৰমেগনেটিক ফোর্সৰ পাছত উইক নিউক্লিয়াৰ ফোর্স হ'ব উইক নিউক্লিয়াৰ ফোর্স তা আটাইতকৈ দুৰ্বল কি হয় গ্ৰেভিটেশনাল ফোর্স আটাইতকৈ এতিয়া গম পালা যে আটাইতকৈ দুৰ্বল বল হয় তোমালোকৰ গ্ৰেভিটেশনাল ফোর্স gravitational force হ'ব আটাইতকৈ শক্তিশালী হয় শক্তিশালী নিউক্লিয়াৰ বল তাৰ পাছত আহিব বিদ্যুৎ চুম্বকীয় বল তাৰ পাছত আহিলে তোমালোকৰ দুৰ্বল নিউক্লিয়াৰ বল তাৰ পাছত আহিলে আটাইতকৈ দুৰ্বল তোমালোকৰ কোনটো বল হয় মহাকৰ্ষণিক বল হ'ব এতিয়া এই সিকোয়েন্সটো তোমালোকে মনত ৰাখিব লাগিব হ'ব এই সিকোয়েন্সটো তোমালোকে মনত ৰাখিব লাগিব এটো হয় তোমালোকৰ 10 টু দি পাৱাৰ 38 এটো তোমালোকৰ হয় 10 টু দি পাৱাৰ 36 এটো তোমালোকৰ হয় 10 টু দি পাৱাৰ 25 আৰু এটো তোমালোকৰ হ'ব 1 হ'ব most probably মুঠতে মানে ৰবা তোমালোকৰ কোৱেশ্চন কেনেকৈ আহিব মই দেখাই দিছো যদি পৰীক্ষাত সুধে যে স্ট্ৰং নিউক্লিয়াৰ ফোর্স টু গ্ৰেভিটেশনাল ফোর্সতকৈ কিমান গুণে বেছি হয় বুজি পাইছা শক্তিশালী নিউক্লিয়াৰ বল যোনটো আছে এই শক্তিশালী নিউক্লিয়াৰ বলটো গ্ৰেভিটেশনাল ফোর্স মহাকৰ্ষণিক বলতকৈ কিমান গুণে বেছি হ'ব তেতিয়া হলে আমি আনসাৰটো লিখিম কি 10 টু দি পাৱাৰ 38 টাইমস এটো তোমালোকৰ পৰীক্ষাত অহা মই দেখিছো হ'ব আৰু এই চাৰিটা ফান্ডামেন্টাল ফোর্সটো তোমালোকক সুধে কিন্তু হ'ব আৰু বিশেষকৈ সুধে যে এই সিকোয়েন্সটো মনত ৰাখিব লাগিব সিকোয়েন্সটো হা এই সিকোয়েন্সটো তোমালোকক সুধে যে কোনটো আটাইতকৈ স্ট্ৰং হয় কোনটো আটাইতকৈ দুৰ্বল হয় আৰু কিমান গুণে স্ট্ৰং হয় বুজি পাইছা কিমান গুণে শক্তিশালী হয় হেতু কথাও সুধে হ'ব ঠিক আছে তেতিয়া হলে ফিজিক্যাল ওয়ার্ল্ডত আমি অকনমান থুলমুলকে আমি ডিসকাশনটো কৰি ললো বৰ বিশেষ বস্তু একো নাইও ইয়াত পঢ়িবলে হ'ব ইউনিটস এন্ড মেজারমেন্ট আমি চ্যাপ্টার 1 টো আৰম্ভ কৰো তেতিয়া হলে হ'ব চ্যাপ্টার 1 ত তোমালোকৰ একক আৰু জোখমাক এতিয়া জোখমাক বুলি ক'লে একক আৰু জোখমাক এতিয়া জোখমাক বুলি যেতিয়া কয় জোখমাক আমি কিহৰ জোখমাক কৰো মেজারমেন্ট আমি কিহৰ লওঁ আমি ফিজিক্যাল কোয়ান্টিটিছৰে মেজারমেন্ট লওঁ হয় নাই যিকোনো যেনবা ধৰিলো আমাক এটা দৈৰ্ঘ্য জুখিব আছে কিবা এটা এই মই হাতত লৈ থকা পেনে ধৰা এই পেনটোৰ দৈৰ্ঘ্য কিমান ইয়াৰ লেন্থ কিমান হেতু যদি জুখিবলৈ হয় তো আমি কি কৰিম এতিয়া ইয়াৰ লেন্থটো জুখিবলৈ আমি কি কৰো আমি স্কেল এপাত লৈ লওঁ আৰু স্কেল পাত লৈ পিনে ইয়াৰ লেন্থ কিমান হয় হেতু জুখি লওঁ 10 সেন্টিমিটাৰ হ'বনে 12 সেন্টিমিটাৰ হ'বনে কিমান হ'ব তেতিয়া আমি গম পাই যাওঁ হয় নাই তো লেন্থ এতিয়া ইয়াৰ লেন্থটো যে জুখিলো হয় নাই হেতু কি হল এটা ফিজিক্যাল কোয়ান্টিটি হয় নাই ভৌতিক ৰাশি হয় নাই বুজি পাইছা তো জি বস্তু আমি জুখমাক কোড এটা ভ্যালু এটা পাও হেতুকে হল কি ফিজিক্যাল কোয়ান্টিটিজ হয় এতিয়া ইউনিটস এন্ড মেজারমেন্ট ইউনিটস টু বার পিছত পঢ়িম প্ৰথমতে আমি মেজারমেন্ট কৰা কাক মেজার কৰো আৰু সেই মেজার কৰা বস্তুখিনি কি হয় কোয়ান্টিটিজ বোৰ কি হয় হেখিনি আমি চাম আমি পঢ়ি লম হ'ব এতিয়া ফিজিক্যাল কোয়ান্টিটি ভৌতিক ৰাশি ফিজিক্যাল কোয়ান্টিটিজ এখিনি হল কি যোনবোৰ কোয়ান্টিটিজ অফ মেজারমেন্ট কৰোতে আমি এটা সঠিক এটা ভ্যালু পাও মান পাও হয় নাই তাকে আমি ফিজিক্যাল কোয়ান্টিটিজ বুলি কওঁ হয় নে যোনবোৰ কোয়ান্টিটিজ যোনবোৰ ৰাশিক আমি জুখমাক কৰোতে এটা সঠিক ভ্যালু পাও সঠিক মান পাও তাকে আমি কি বুলি কওঁ ফিজিক্যাল কোয়ান্টিটিজ বুলি কওঁ এতিয়া এই ফিজিক্যাল কোয়ান্টিটিজৰ ভিতৰত কি পৰে মই এতিয়া কলোৱে নহয় এতিয়া লেন্থ দৈৰ্ঘ্য হয় নাই দৈৰ্ঘ্য এটা ভৌতিক ৰাশি হয় নে ইয়াক আমি জুখমাক কৰিব পাৰো মাস ভৰ এটা ভৌতিক ৰাশি হয় ইয়াক আমি জুখমাক কৰিব পাৰো হয় নাই যেতিয়া আমি জুখমাক কৰো তেতিয়া হলে ভৰৰ এটা সঠিক এটা মান পাও হয় নাই এতিয়া নেক্সট কি হ'ব টাইমও এটা ফিজিক্যাল কোয়ান্টিটি হয়
হয় নাই টেম্পাৰেচাৰ এটা ফিজিক্যাল কোৱান্টিটি হয় উষ্ণতা এটা ফিজিক্যাল কোৱান্টিটি হয় নাই নেক্সট তোমালোকৰ যেনবা ধৰি লোৱা ইলেক্ট্ৰিক কাৰেন্ট হয় ইলেক্ট্ৰিক কাৰেন্ট বিদ্যুৎ প্ৰবাহ হয় বিদ্যুৎ প্ৰবাহ ফোর্স এটা ফিজিক্যাল কোৱান্টিটি হয় নাই ফোর্স বলক আমি হেৰি কৰো না জুখমাক কৰো না বলটো আমি ডিটাৰমাইন কৰো নাই হয় নাই বলৰ ভ্যালু ফোর্সৰ ভ্যালু উলিয়াও নাই হয় নাই নেক্সট আমি তেনবা ধৰি লোৱা ভেলোসিটি এটা ফিজিক্যাল কোৱান্টিটি এক্সেলাৰেশন ত্বৰণ এটা ফিজিক্যাল কোৱান্টিটি হয় নাই ত্বৰণ এটা ফিজিক্যাল কোৱান্টিটি হয় নাই তো যিবোৰ ফিজিক্যাল কোৱান্টিটি যিবোৰ কোৱান্টিটিছক মেজারমেন্ট কৰোতে আমি এটা সঠিক ভ্যালু পাও তাকে আমি ফিজিক্যাল কোৱান্টিটিজ বুলি কওঁ আৰু সেই ফিজিক্যাল কোৱান্টিটি বুলি ক'লে আমি নেচাৰত যিমান কোৱান্টিটিজ আছে যোনখিনি কোৱান্টিটি মেজারমেন্ট কৰিলে আমি এটা ভ্যালু পাও সব কোৱান্টিটিজ সোমাই যাব বুজি পাইছা যেনবা ইয়াত মই লিখিলোই নহয় হয় নাই ইয়া ফোর্স লিখিলো ভেলোসিটি লিখিলো এক্সেলাৰেশন লিখিলো হয় নাই এনেকুৱা ধৰণৰ যিমানখিনি কোৱান্টিটিজ আছে যোনবোৰ আমি মেজাৰ কৰি এটা সঠিক ভ্যালু এটা উলিয়াব পাৰো তাকে আমি ফিজিক্যাল কোৱান্টিটিজ বুলি কওঁ এতিয়া হেই যে ফিজিক্যাল কোৱান্টিটি মই কলো গুটেখিনি ভ্যালুজ গুটেখিনি কোৱান্টিটি যোনবোৰ আমি মেজাৰ কৰো যাৰ যোনটো মেজারমেন্টৰ সহায়ত আমি এটা ভ্যালু পাওঁ সেই কোৱান্টিটিছক আমি দুভাগ কৰি দিব পাৰো সেই কোৱান্টিটিছক কি কৰা হৈছে দুভাগ কৰা হৈছে দুভাগ কি ভিত্তিত কৰা হৈছে দুভাগ কি ভিত্তিত কৰা হৈছে এটা দুভাগ কোন দুটা ভাগত ভাগ কৰা হৈছে এটা হ'ব মৌলিক ৰাশি ভৌতিক ৰাশিটো প্ৰথম ভাগ হৈছে মৌলিক ৰাশি আৰু ইটো ভাগ হৈছে যৌগিক ৰাশি ঠিক আছে এতিয়া মৌলিক আৰু যৌগিক ৰাশি হ'ব এতিয়া এই মৌলিক আৰু যৌগিক ৰাশি কি হয় মই তোমালোকক নেক্সট ক্লাছত মই কন্টিনিউ কৰিম হ'ব along with examples মৌলিক ৰাশি আকৌ ভাগ আছে হ'ব মৌলিক ৰাশি কেই প্ৰকাৰৰ হয় হেখিনি তোমালোকৰ সেই ৰাশিৰ ওপৰত ৰাশিৰো কিছুমান একক আছে সেই এককখিনিও পঢ়িব লাগিব হ'ব ঠিক আছে মই নেক্সট ক্লাছত কন্টিনিউ কৰিম তেতিয়া হলে আজিলে বাৰু ইমানে